সকলোলৈকে নমস্কাৰ। আমি আহিছোঁ গহপুৰত এভাগ নামঘৰ ৱাইৰিং কৰিবলৈ আৰু এই নামঘৰ ভাগ আণ্ডাৰগ্ৰাউণ্ড ৱাইৰিং কৰিবলগীয়া হৈছে। প্লাষ্টাৰ মাৰি দিলে হ'লে সেইটো কাৰণে ধূলি উৰিছে মানে, হ'লেও কামটো ঠিকে আছে, কৰিবলৈ বেয়া হোৱা নাই, ভালেই পাইছোঁ। আৰু এয়া আমাৰ লাগি আছে। এয়া ওপৰত চিলিং লগাই থোৱা আছে নামঘৰ ভাগ, একেবাৰে চিলিং লগাই নামঘৰ ভাগ তাৰপিছতহে আমি ৱাইৰিং কৰিছোঁ। চিলিংটো আমি লগোৱা নাই, চিলিংটো বেলেগ পাৰ্টিয়ে লগাইছে, আমি অকল ইয়াত ৱাইৰিং কৰিবলৈ আহিছোঁ। আৰু ভাল লাগিছে বাৰু নামঘৰ ভাগত কাম কৰি। বৰ্ডবিলাক আৰু পাইপখিনি বহুৱাবৰ কাৰণে ভাঙি থকা হৈছে। এই আমাৰ হেমন্তদাই ভাঙি আছে, এয়া হৈছেগৈ আৰু প্ৰায় মোটামুটি ভাঙি পেলাই। পাইপ লগাই লগতে বক্সখিনি জীয়া বক্সখিনি লগাই পুতি গৈছোঁ, এয়া পাইপ লগাই গৈছোঁ, পাইপ লগাই লগতে চিমেণ্ট দি পেলাই পুতি গৈছোঁ, লগতে কামটো একেবাৰে শেষ কৰি গৈছোঁ। আমাৰ এয়া সৰবাই লগতে ৱাৰ ফচোৱা কাম আৰম্ভ কৰি দিলে। ৱাৰখিনি ফচাই লৈছোঁ, ৱাৰখিনি ফচাৰ পিছত লাহে লাহে এয়া কৰি থাকিম, তাৰপিছত লাইট লগাম, তাৰপিছত আপোনালোকক দেখাম কেনেকৈ কামখিনি কৰিছোঁ আমি।